ওয়েলকাম টু ধ্যানমূলক আজি মোৰ ভিডিঅ'লৈ স্বাগতম। মই আছোঁ আজি আমাৰ গাঁৱৰ ঘৰত আছোঁ। আজি আমাৰ গাঁৱৰ ঘৰ ওদালগুৰি আমজুলিত হয় আৰু বৰ্তমান এইখন আমাৰ বাইদেউৰ ঘৰ হয়। বাইদেউৰ ঘৰতে আছোঁ। তাৰমানে আমাৰ এইখন গাঁৱৰ ঘৰতো এই বৰ্তমান বাইদেউৰ ঘৰতে আছোঁ। আহক আজি আমাৰ গোটেই আমজুলিখন দেখাম। আমজুলি একদম ধুনীয়া জেগা এইটো। আপোনাৰ মোৰ লগত আছে সত্য এইবিলাক সত্য আছে। সত্যৰ লগতে আপোনালোকৰ গোটেই আমজুলিখন ভালকৈ এখন বাগান চাগান দেখা আপোনালোকক। আৰু আজি এখন বজাৰ বহে, শনিবাৰে এখন বজাৰ বহে না। বজাৰ কি পায়? পলু পোকা পায় বোলে। এইখন বজাৰ পলু পোকা গোটেই আমজুলি বস্তু না। বজাৰখনৰ নাম কি? আমজুলি বজাৰ হয়। এইখন বজাৰখনৰ নাম হয়। মই সেইটো আমজুলি চক বুলি কয়। আপোনাৰ গোটেইখিনি ভিডিঅ'ত পালে ভালকৈ দেখা। বৰ্তমান অৱস্থা দেখিছেনে? ৰাতিপুৱা আজি সোনকালে উঠিছোঁ 5টা বজা। আৰু এইপিনে আপোনাৰ বৰ্তমান এই গোটেই মেঘ হৈ আছে। মেঘৰ কাৰণে পাহাৰবিলাক ভালকৈ দেখা নাই। পাহাৰবিলাক দেখা পালে ভাল লাগিলে, কিন্তু আপোনাৰ গোটেই এই ওপৰত দেখিছেনে? মই আঙুলি দিছোঁ এই তাৰ ওপৰত গোটেই পাহাৰ। পিছে আজি মই গোটেই গাঁওখন আজি হোমটো দেখাম। আজি গোটেই গাঁওখনৰ হোমটো আমজুলি ঘৰবিলাক কেনেকুৱা আপোনালোকৰ গোটেই আমাৰ গাঁওখনৰ এতিয়া সত্য দেখাবই। সত্য গোটেইখিনি দেখাবি নাই আজি। এইখন আমাৰ বাইদেউহঁতৰ চোতালখন। এতিয়া বাইদেউ এতিয়া বৰ্তমান পাকঘৰতে লাগি আছে। আৰু আপোনাৰ এইবিলাক এইখন ঘৰত ৰাতি ইয়াতে আছোঁ। এই ঘৰটোতে আছোঁ। এইখন এনেকৈ আৰু বাইদেউক দেখাই দিওঁ। বাইদেউক সেই আমাৰ বাইদেউ চাহ বনাই আছে। চাহ বনোৱাৰ পিছত আপোনাক যোৱাকালি আপোনাৰ শুক্ৰবাৰ পৰা আহিছোঁ সন্ধিয়া তাৰিখত। আমাৰ আগতে তাৰমানে এই নতুন মেইন ৰাস্তা আমজুলি চকত সেইপিনে আগতে গাড়ী চলিছে। আজিকালি গোটেই দুৱাৰমুখেদি আহে না। আগতে সেইপিনে চকতে চলিছিল। আজিকালি ডাইৰেক্ট ঘৰ দুৱাৰমুখেদি এই গাড়ী চলে। সেইকাৰণে আহিলোঁ। আৰু আপোনাৰ চাহ বনাইছে নেকি? এতিয়া গাখীৰ পাকি আছে। তাৰপিছত আমাৰ এইখন ঘৰ বুলি নহয়, আমাৰ বৰিতাহঁতৰ ঘৰো আছে। তেওঁলোকৰ ঘৰত দেখা এনেকৈ ভাগিনে দেখাই লওঁ। গোটেই আজি ঘূৰাবি নে তই? আজি ঘূৰাবি? বৰিতাহঁতৰ ঘৰত যোৱাৰ আগতে আজি যোৱাকালি যোনটো ৰুমত মই আছিলোঁ সেইটো ৰুম ভালকৈ দেখাই দিওঁ আপোনালোকক। যোৱাকালি এইটো ৰুমতে আছিলোঁ। এইটো আমাৰ বাইদেউহঁতৰ ৰুমটো। তাৰমানে গোটেইকেইটা একেলগে আছোঁ। এতিয়া মই এনেকৈ আৰু আপুনি ফেন আৰু ইয়াতে কথা এটা কওঁ যে আমাৰ মঙলদৈত যিমানখিনি গৰম আছে ইয়াতে সিমানখিনি গৰম নাই। মই যোৱাকালি ৰাতি ফেনৰ পৰা ফেন দি ৰাখি ৰাতি আকৌ কম্বল দিব লগা হৈছে ইয়াতে। তাৰমানে ইয়াতে তাৰমানে আপোনাৰ পলিউশ্যন নাই ন। তাৰ গৰমটো ইমান বেছি নাই ইয়াতে। এইবিলাক এটা হাই নহয়। আমাৰ তাতে যেনেকৈ মঙলদৈত দুখন ফেন লগাই পেলাই মই তাতে হাৱা নাপাওঁ, ইমান গৰম তাতে। কিন্তু ইয়াতে দিনত গৰম, ৰাতি হ'লে ঠাণ্ডা পৰে দেই। এইটো মোৰ বেগত আপোনাৰ বেছি নহয়। মই আপোনাৰ ষ্টেণ্ডত লৈ আহিছোঁ। আৰু এটা লগত এটা পাৱাৰ বেংক লৈ আহিছোঁ, কাৰণ ভিডিঅ' বনাব লাগিব ন। বৰ্তমান পাৱাৰ বেংকটো লগত নাই। এই দাদাই তাৰমানে যাওঁতে লগত লৈ আহিছে। তাৰমানে বাগান আছে তাতে বাগানত। আৰু গোটেই আজি দেখাম আমাৰ তাতে চুইমিং পুল এটা আছে। পুখুৰী এটা আছে। ৰাতিপুৱা এদিকে মই গৈছোঁ পথাৰত দি উঠি বস্তু নহয় ৰাতিপুৱা তই ৰাতিপুৱা কেনেকৈ বলি কৈছোঁ একবাৰ দাউৰি গৈছিলোঁ। তই গোটেই বোকাত নহয়, গোটেই বোকাত তাৰমানে এনেকৈ দৌৰি আমাক আমি এনেকৈ আলি যাই আছোঁ। সেইপিনি ক্ৰছ কৰাতে গোটেই বোকা মাথাটো গোটেই বোকা ভিতৰত সোমাই আহিছে। আৰু তাকে বাইদেউ চাহ লৈ আহিলে। চাহ মই চাহ নাখাওঁ কাৰণ গাখীৰ দিছে তো। চাহটো খাই এতিয়া আমাৰ বৰিদাহঁতৰ ঘৰত যাওঁ। তেওঁলোকৰ ঘৰটো দেখাই দিওঁ। আৰু মোৰ এছিষ্টেণ্টটো ক'ত? এইটো এছিষ্টেণ্টটো। ইয়াৰ ঘৰত যাওঁ। ইয়াৰ ঘৰ হ'ল এইটো সত্য ঘৰ। সত্য মানে আমাৰ বৰিদাহঁতৰ ঘৰ। ইয়াৰ পৰা আপোনাৰ এই আৰু এটা ঘৰ এটা আছে। এইপিনি এতিয়া গোটেই ঘৰটো ভালকৈ দেখাম। আৰু সত্যতে পূৰা জলকীয়া খেতি কৰিছে ইয়াতে। এতিয়া বৰিদাহঁতৰ ঘৰলৈ আহিলোঁ। সেইটো আমাৰ বৰিদাৰ ঘৰ। আৰু আমাৰ ইয়াতে এতিয়া বৰ্তমান বৰমাই আছে। ভালে আছা? ভালে আছা? সেইয়া বৰমাই হয়। বৰিদা বৰ্তমান এতিয়া বৰিদা ইয়াত গৈছে আপোনাৰ গৰু দৰৱ দিব গৈছে। এতিয়া কি তাত আকৌ ঘৰলৈ দেখাই দিওঁ। আমাৰ এই আমজুলি বৰিদাহঁতৰ ঘৰ। এয়া চাওক ঘৰ ভিতৰলৈ সোমাই দিওঁ। মাথাত টিংটো লাগব হান লাগে। সেইটো বৰিদাহঁতৰ ঘৰ। সেয়া আপোনাৰ আৰু এইটো সত্য। তোৰ ঘৰ কোনটো? তোৰ কোনটো থকা? এইটোত আৰু চাওক মাথাত এই চাওক কি হবাই নালা। এইটো ঘৰলৈকে সোমাই আহোঁ। এইটো ঘৰ অকণমান টিংখিলা ওখ আছে। এই আপোনাৰ এইখন এখন বিচনা আৰু এইখন এখন বিচনা। এইটো আপোনাৰ আৰু আপোনাৰ ছোৱালীটো সত্যহঁতে এইবাৰ ইয়াতে জলকীয়া খেতি কৰিছে। এটা আপোনাৰ সত্যতে পূৰা জলকীয়া খেতি কৰিছে। এইপিনে তই খেতি কেতিয়া কৰিছিলি তহঁতে? 2 মাহ হ'ল। জলকীয়া লাগছিয়া নাই? এইয়া 2 মাহ হ'লে এই জলকীয়া চিঙা নাই এতিয়ালৈকে। এইবাৰ চিঙিবি? কেইটকা পালি? 800। এতিয়া পূৰা জলকীয়া পূৰা টনটনীয়া আছে। চিঙি এতিয়া চিঙিছে দি খাবা লগে। এয়া খেতিয়ে নহয়, আৰু এটা খেতি আছে। তাতে কিহৰ খেতি আছে? তামোলৰ আৰু
কোমোৰা কোমোৰা খেতিও আছে ৰঙালাও ৰঙালাও জলকীয়া খেতি কচু কচু এটা অৰ্চনা এটা দেখাত এনেকুৱা ঘৰ আপোনাৰ অৰ্চনা নাই নাভাবিব আপোনালোকৰ অৰ্চনা ভালেখিনি খেতি সিহঁতৰ খেতি বহুত আছে সিহঁতৰ তাৰ বজাৰত যাব নালাগে বজাৰত খোজে ঘৰৰ পৰাই হৈ যায় এতিয়া আমি ঘৰৰ পিছফালে যাওঁ আপোনাৰ পিছফালে গোটেইখিনি দেখাওঁ ক'ত ক'ত কি আছে এতিয়া হয় আপোনাৰ আপুনি ভাবিব পাৰে যে এই ঘৰৰ পিছফালে থাকিলে এইখন ঘৰ ন ঘৰৰ পিছত আৰু ঘৰ থাকে ঘৰ নাই ইয়াৰ পৰা গ'লেই তেওঁলোকে সত্যহঁতৰ মাটি আছে এইবিলাকত সেই সত্যহঁতৰ খেতি তামোলৰ খেতি চাব যায় আছোঁ আৰু এইপিনি পৰা এটা বস্তু এটা ওলাই বস্তুটো সত্য কৰি দিব হয় সত্য এইবিলাকচোন তই জলদিয়া এটা কি ওলাই হাতী ওলাই আগতে এইপিনি দি হাতী আহে এইপিনি দি আহে এতিয়া সত্যতা তামোলৰ খেতি চাব সেইখন আপোনাৰ সত্যতা তামোলৰ খেতি এয়া এৰপৰা তামোলকে গোটেই শিকা আপোনালোকে তামোলৰ খেতি সত্যহঁতৰ আৰু সত্যতা ইহঁতৰ মাটি এই বাঁহৰ চব দেখিছে ন এই তালৈকে সত্যহঁতৰ মাটি আছে আৰু আপোনাৰ এইপিনি কোনো মানুহৰ ঘৰ নাই আপোনাৰ গোটেই এইপিনি হাতী আহি যায় কেতিয়াবা বৰ্তমান মই ভগৱানে আজিলৈকে হাতী দেখা নাই এতিয়া সত্য সৰু ইয়াত গাছ সত্য ক'তে এই দেখিছে এইটো সত্য এইটো এই গাছ কেইডাল আছে ইয়াতে 50 গাছে আছে তামোলৰ আৰু কচু খেতি ক'ত এইফালে কচু খেতি আছে ওপৰত উঠি আহে নেকি নিমিয়া এহঁতো তাতে কচু খেতি ন আৰু কিহৰ খেতি আছে হালধি ক'ত সেয়া সেই হালধি খেতি আপোনাৰ এতিয়া আমাৰ এখন বইতা ঘৰ যাওঁ তাৰপিছত ইয়াতে আমাৰ অলপমান মাটি আছে তাতে আমাৰ ধানৰ খেতি কৰে আমগুৰিত তাকে আহিলোঁ আৰু আমাৰ এই নেক্সট বইতা ঘৰত যাওঁ আৰু সত্য গোটেই আদি দেখাই দিব সত্য চাংঘৰ উঠাবি এটা চাংঘৰ এটা আছে সৰুকৈ পথাৰৰ মাজত এনেকৈ উঠিম এতিয়া সত্যহঁতৰ ঘৰৰ পৰা আহি বইতা নেক্সট বৰদেউতাৰ ঘৰত আহিছোঁ এতিয়া বতৰতে আছোঁ ঘৰ এতিয়া জীয়াই আছোঁ এতিয়া তললৈকে ঘৰত আহিলোঁ এই আমাৰ বৰমা এতিয়া বৰ্তমান সলাই দিব ওলাইছে বৰমা দেখাই দিওঁ এইটো আমাৰ বৰমা হয় এইটো বৰ্তমান সলাই দি আছে আপোনাৰ ঘৰখন দেখাই দিওঁ একবাৰ এইটো এটা ঘৰ এটা আছে আপোনাৰ এইফালে ঘৰ আছে এইফালে এইটো ঘৰ আছে এইটো ঘৰ আছে আৰু এইফালে পিছফালে গ'লে মই এতিয়া সত্যহঁতৰ ঘৰত গৈছিলোঁ ঘৰৰ পিছফালে গৈছিলোঁ এয়া পিছফালে মানুহখন নাই জংঘলৰ সেই হা অমিতাটো লাগে আপোনাৰ এই অমিতা আপুনি পিছফালে আহে আৰু সেয়া খেৰ বুজি আছে আপোনাৰ এই খেৰ বুজি দেখিছেনে আপোনালোকে এই এতিয়া আমাৰ বৰিতা হয় বৰ্তমান গাখীৰ আছে এতিয়া বৰ্তমান গাখীৰ আছে এতিয়া পথাৰলৈকে যাওঁ এতিয়া এই বৰিতাহঁত আপোনাৰ এখন বাগান এখন আছে এই তহঁতৰ বাগান আছে নেকি এহেঁতৰ বাগান নাই বৰিতাহঁতৰ বাগান আছে আৰু আমিলে বিশেষকৈ খেতি পথাৰ আৰু আপোনাৰ ইয়াৰ বাগান বেছি দেখা যাব এনেকৈ পথাৰলৈকে যাই আছোঁ বৰ্তমান পথাৰ আহি গ'ব আপোনাৰ এনেকৈ চিধা এই ঘৰটোৱে নহয় এইটো তাৰ আপোনাৰ এনেকৈ গ'লে এই সিধাখিনি গ'লে আমাৰ খেতি পথাৰ দেখাব এই পথাৰখিনি তাৰপিছত আপোনাৰ এই খেতি সিপাৰে আছে আপোনাৰ বাগান আছে এই বৰিতাহঁতৰ আছে তাৰপিছত আপোনাৰ ইয়াত বেছিকৈ বাগান দেখা পায় বাগানখন দেখাম কেনেকৈ কি কৰে কিমান টকা উৎপাদন কৰে সেই পাৰিলে মই সুধিম আৰু আঞ্জলি এটা ভাল লাগে ইয়াতে চাৰিওফালে এতিয়া ৰোৱা শেষ হয় ৰোৱা শেষৰ পিছত চাৰিওফালে গ্ৰীণ আৰু ইয়াতে পাহাৰ বৰ্তমান আজি পাহাৰ দেখা পোৱা নাই পাহাৰবিলাকে পূৰা ওপৰলৈকে মেঘ চাওক সেই ওপৰলৈকে পূৰা পাহাৰ ওপৰলৈকে মেঘ থাকে আজি যোৱাকালি তাৰমানে যোৱাকালি ৰাতি নহয় পূৰা বৰষুণ দিয়া নাই মেঘটো বহুত বেয়াকৈ মেঘ আহিছিল মঙলে ফোন কৰিছিলোঁ মঙলে বহুত বৰষুণ দিছিল এই তাৰপিছত এইফালে দেখা মেঘ আহিছিল নাহিল এইফালে অলপমান পাহাৰ ওলাইছে এই ভিউটো চাই বঢ়িয়া লাগে দেই ইয়াতে আৰু আপোনাৰ এয়া পানী পাহাৰৰ পৰা পানী আহিছে আপোনাৰ এয়া পূৰা পাহাৰৰ পানী চাওক একদম পূৰা ঠাণ্ডা পানী এয়া বহি লওঁ একো নাই পূৰা ঠাণ্ডা পানী বহি আছোঁ আৰু এয়া খুব পাহাৰৰ পানী নে আৰু এয়া পানী মঙলৰ পানী যেনেকুৱা আইৰণ আছে এয়া পানী আইৰণ নাই দেই পূৰা পাহাৰৰ পানী খায় এটা পূৰা পাহাৰৰ পানী খায় ন আৰু এইখন নদীতে দিওঁ এই নদী কি নাম বৰদুং নদী তাৰমানে আগতে বাৰিষা সময়ত তাৰমানে এইটো আমাৰ বহল হৈ যায়তো এতিয়া বৰ্তমান বাৰিষা নাই কাৰণে সৰু হৈ আছে বৰ্তমান পথাৰ আছোঁ এয়া পথাৰ আৰু সেইটো আপোনাৰ চাংঘৰটো তাতে চাংঘৰত এতিয়া আমাৰ লাহেকৈ যাই আছোঁ পিছফালে ভিউ চাওক গোটেই পাহাৰ আছে আমাৰ আঞ্জলিৰ মোৰ পিছফালে পথাৰ আৰু সেইফালে চাহপাতৰ বাগান চাওক এৰপৰা তালৈকে পূৰা ডাঙৰ আৰু এই আমাৰ কি কৰিছে কচা কি তাতে তই আম নাই তই উঠিয়া তই উঠিয়া তই উঠিয়া আৰু ইয়াতে আমাৰ দাদা চাহ বাগানো আছে দাদাৰ ওচৰত যাওঁ এইখন বাগান নহয় আপোনাৰ এইখন বাগান নহয় এই আগৰখন আগৰ এইখন সেইখন বাগানত যাওঁ
বৰ্তমান সত্য এটা মাটিতে আছোঁ এটা মাটি এই তাৰপে এই তালৈকে এইখন আমাৰ বৰিদাহঁতৰ বাগানখন এইখন এয়া ইয়াৰ পৰা এই তালৈকে বৰিদাহঁতৰ বাগান এইখন এই বাগানৰ এই বৰ্তমান পাতবিলাক ছিঙিছে আমাৰ বৰিদাহঁতৰ ইয়াৰ পৰা এয়া কলঘৰত যাব না কলঘৰত এয়া চাহপাতবিলাক ছিঙি আছে আপোনাৰ চাহপাতবিলাক আজি পিপিলে দেখি নাই নামটো হ'ল এইটো কাঠ হ'লেই আৰু মোৰ এই আঙুলি কাম আছে সেই কি খুজিছে আৰু কি আঙুলি পুৰা ফুলি গৈছে চব এইখন বাগানখন আমাৰ দাদা হয় এইটো আমাৰ দাদাটো এতিয়া দাদা সোধোঁ যে বাগানখন এখন বাগান কৰিলে কিমান কেইবছৰত কৰিব লাগে আৰু কেনেকৈ পাতলে যে ছিঙা দে এই কোনটো হিচাপত ছিঙা গোটেইখিনি সুধি আছোঁ ৰ'ব সোধোঁ দাদা ভালে আছা একদম মজা এই বাগানখন দি তোমাৰ এই তালৈকে তাৰপৰা ইয়ালৈকে বাগানখন দি আছে হয় গোটেইখিনি খেতি কৰিলি বা কৰিলি কিমান সময় কেইবছৰ লাগে পূৰা সম্পূৰ্ণকৈ যদি কৰা হয় প্ৰডাকশ্যনটো 3 বছৰৰ মূৰত পোৱা যায় আৰু তাৰপিছত তোমাৰ গোটেই চিঙা পাত চিঙা হয় গতিকে আপুনি আজি দিনকৈ মানুহ লৈ আহিছে পাত চিঙাত কিলো কিমানকৈ চিঙে কিলো 500 পৰা 6 টকা হয় যোনে যিমান চিঙিব পাৰে আৰু যিখিনি মানুহ আছে চিঙা সিহঁতে 5-6 টকাৰ ভিতৰত চিঙে আৰু যিমান ৰেগুলাৰ আৰু তাৰপিছত তোমাৰ তাৰপিছত কোম্পানী আহি তোমাৰ ইয়াৰ পৰা লৈ যায় হয় এই ফেক্টৰী আছে তোমাৰ ফেক্টৰী ইয়াৰ পৰা লৈ যায় কল হয় এটা সপ্তাহত ইনকাম কিমান হয় এখন চাহ বাগানৰ পৰা পাৰ বিঘাত তোমাৰ 5,000 হয় 5,000 যদি আপোনালোকে মাটি আছে যদি এনেকৈ চাহপাতৰ বাগানৰ খেতি কৰে তেতিয়া আপোনালোকে ধৰক বছৰটো আপোনাৰ ভালেখিনি এটা বহি এটা ইনকাম পাব আৰু খালি যত্ন কৰিব লাগিব ন দাদা যত্ন এটা লাগে নিশ্চয় গোটেই ঔষধ কৰা পায় ঘৰ পাৰি চিটাব পাৰে গোটেই চাহ চিটাব পাৰে সেই যত্ন কৰক আৰু আপোনাৰ মাহালী ইনকাম এই ক'লে এনেকৈ সপ্তাহে যদি 5,000 আহে আমাৰ কাৰণে কি লাগে আৰু এইটো মোৰ নিজৰ দাদাই হয় বলিতা দাদা হয় আমজুলি থাকে কেতিয়াবা আহোঁ তাকে ভাবছোঁ এইবাৰ হওঁতে ভিডিঅ' এটা বনাই লওক আমজুলি ভিডিঅ'টো আৰু এই পিছফালে আপোনালোকে পাত ছিঙি আছে দাদা সোধোঁ আপুনি এই পাতটো যে ছিঙিছে এই পাতটো আপোনাৰ কোনটো দাঁত এটা আছে পাত দুটা আছে ন এটা পাত এটা আছে পাতল এটা আছে দাঁত কোনটো পাত ছিঙিব লাগে আমাৰ এতিয়া কিবাটো ছিঙিব লাগে পাতলটো যদি দাঁতটো নহ'ব ন দাঁতটো নহ'ব ন আপোনাৰ নামটো শ্ৰী কানাই চৌহান হয় 6 টকা কেজিকৈ যদি 1 কুইণ্টেল ছিঙে 600 টকা 600 টকা বৰ্তমান এতিয়া আজি তাৰপৰা ৰাতিপুৱা কেইটা আহিছে আপোনালোকে 5টা বজাৰ পৰা এতিয়া বাজি আপোনাৰ 11টা বাজি 11টা এইখিনি পাইছে আৰু এইখিনি আছে আৰু তাৰপিছত কৰা হ'ব তাৰপিছত আজি এইখিনি মানুহ আছে কাম বৰ্তমান হাজিৰা নহয় এয়া ন ঠিকা পিছে বৰ্তমান বাগানৰ পৰা এতিয়া ওলাই পেলাই আপোনাৰ ঠিক এতিয়া যাওঁহে গা পা ধুই তাৰপিছত ভাত পানী খাই তাৰপিছত বজাৰত যাব লাগিব পথাৰেদি আহিলে নহয় পথাৰেদি আহি চিধাই মানুহ ঘৰত দি যায় সেই মানুহ ঘৰত দেখি এনেকৈ মানুহ ঘৰত ওলায় তাৰমানে ইয়াতে তাৰমানে কোনো মানুহ ঘৰত তাৰমানে হেঙা নাই না কোনো আৰু মানুহ তাৰ গেট নাই হেঙা নাই এনেকৈ জংঘল আৰু এইবিলাক সিহঁতৰ মাটি হ'ব কিজানি এই জংঘল আছে আৰু ইয়াত কেতিয়াবা এই হাতী ওলায় এই হাতী কেতিয়া আহিছিল লাষ্ট কেতিয়া ফান ভুই নোলোতে আৰু ভুই নোলোতে ইয়াতে হাতী আহিছিল একবাৰ তাৰপৰা এতিয়ালৈ আহি পোৱা নাই অহা নাই এতিয়ালৈ ঘৰতে এনেকৈ আহিলোঁ সেই জংঘলতে এনেকৈ আহিলোঁ এই আগতে ঘৰত দেখে ভাতটো খাই লয় দেখে আৰু এইখন হ'ল আমজুলিৰ গোহাঁইখন হয় সেইখন নহয় এইখন গোহাঁইখন এইটো গোহাঁইখন এইটো আমজুলি এইখন হ'ল গা ধুৱা আমি খালোঁ তাৰপিছত এতিয়া পূৰা বৰষুণ দি আহিছে এতিয়াতে জাষ্ট মই পাহাৰত অলপমান মেঘ দেখা পাইছিলোঁ তাত জাষ্ট মাতটো শুনিব পৰা নাই কি আৰু বহুত শব্দ ইয়াত বৰষুণ এইটো এটা ভাগি আৰু এটা আছে বৰ্তমান 2টা বাজি আছে এতিয়া বজাৰত যাওঁ বজাৰত যাই পেলাই আপোনাক গোটেই বজাৰখন ভালকৈ দেখাম দেখা সত্য আছে সত্য আছে আৰু এইফালে মই যেতিয়া গা ধোৱাৰ পিছতে ইমান জোৰে বৰষুণ দিছিল নহয় মাথা বেয়া দিছিল বাপ কিন্তু এটা ভাল ইয়াতে ইমানমান পানী হৈছিল কিন্তু পানী হোৱাৰ পিছতো তাৰমানে 5 ছেকেণ্ডৰ পিছত পানী ক্লিয়াৰ আৰু পাহাৰ এলেকা না এনেকুৱা না পানী ক্লিয়াৰ ভিউ চাওক কি লেট ভিউ চাওক না আৰু এইফালে সত্য চাইকেলখনলৈকে মই উঠি আছোঁ সত্য পূৰা স্পীডত আজি প্ৰথমবাৰ বহুত দিনৰ মূৰত এনে মই বহুতবাৰ চাইকেল মই চলাওঁ আজি সৰুখন হিচাপত ই মোৰ চাইকেল চলাইছে আৰু ইয়াক ই কম বুলি নাভাব তাত কি ভাষা জানা এতিয়ালৈকে আৰু অসমীয়া আৰু বাগাইনীয়া বড়ো হিন্দী অসমীয়া বাগাইনীয়া বাপৰে এই বয়সত 12 বছৰ নে 11 বছৰ হৈছে মইতো ইয়াৰ বয়সত মাত্ৰ এটা ভাষা জানো অসমীয়া
আৰু এই বাগানৰ আশতে স্পীড লিমিট দেখা আছে বাগানৰ আশত দেখা আছে স্পীড 30 সেইকাৰণে ই বোলে 30 বোলে স্পীডত চলাই আছে বোলে বহুত স্পীডত যাই আছে দেখা যায় যাওক বজাৰখন আৰু কিমান দূৰ আৰু 3 মিনিট মান লাগব যাবে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ' আপোনাৰ বজাৰখন দেখাম আমজুলি বজাৰখন দেখাম এইখিনি নেক্সট ভিডিঅ'ত চাব আৰু মই আজি ভিডিঅ'টো কেনেকুৱা লাগিল গাঁৱৰ হোমটো কেনেকুৱা লাগিল ক'ব গোটেই আমজুলিখন দেখালোঁ দেখি আজি কাৰণে বাই বাই আৰু নেক্সট ভিডিঅ'ত গাঁৱৰ বজাৰখন চাব